মইনাহঁত কি খবৰ তোমালোকৰ ভালনে? নিশ্চয় ভাল নহয়নে? তোমালোকে আজি আকৌ তোমালোকলৈ মই এটি ধুনীয়া সাধু আনিছোঁ। সাধুটো মন দি শুনিবা দেই। ভাল কথাখিনি মনত ৰাখিবা আৰু বেয়াখিনি পেলাই দিবা নহয়। সাধু এটাৰ মাজত ভাল বেয়া বহুতো কথা থাকে হয়নে? গতিকে মই সম্ৰাট আকবৰৰ দিনৰ কথা ক'ম। সম্ৰাট আকবৰৰ দিনত এজন শ্ৰেষ্ঠ বিচাৰক আছিল, যি আছিল সম্ৰাট আকবৰৰ সৌহাৰ্দ স্বৰূপ। তেওঁৰ নাম আছিল, তোমালোকে জানা নিশ্চয়, বীৰবল। এদিন সম্ৰাট আকবৰৰ ৰাজসভাত দৰবাৰ চলি আছিল, সভা চলি আছিল। এনেতে দুইজনী তিৰোতাই দৌৰি দৌৰি আহি সভাৰ ভিতৰত সোমাল। একজনীৰ কোলাত এটা কেঁচুৱা আৰু একজনী খালী হাত। দৌৰি দৌৰি আহি ক'লে, জাহাপনা জাহাপনা, মোৰ কেঁচুৱাটোৱেও কাঢ়ি লৈ গ'ল। জাহাপনা, এইটো মোৰ কেঁচুৱা। আনজনে কয়, জাহাপনা, এইটো মোৰহে কেঁচুৱা। গতিকে আপুনি বিচাৰ কৰি দিয়ক জাহাপনা। আমি শুনিছোঁ আপুনি ভাল বিচাৰক, গতিকে বিচাৰ কৰি দিয়ক এইটো কাৰ সন্তান। সকলোৱে স্তব্ধ হৈ গ'ল। কি আচৰিত, এটা সন্তানৰ দুটা মাতৃ, কেনেকুৱা ঘটনা। তেতিয়া সম্ৰাট আকবৰে ভাবিলে এইটোতো খুব জটিল বিচাৰ হ'ব। গতিকে জটিল বিচাৰ হ'লে দায়িত্ব দিয়ে বীৰবলক। গতিকে বীৰবলক দায়িত্ব দিয়া হ'ল বিচাৰ কৰিবৰ কাৰণে। বীৰবলে কথা শুনিলে দুয়োজনী বাৰে বাৰে কয়, এইটো মোৰ সন্তান। এইজনে কয়, এইটো মোৰ সন্তান। গতিকে বিচাৰ কৰি দিয়ক কাৰ সন্তান। এইটো মোক লাগে, এইজনী কয় মোক লাগে। তেতিয়া অলপ সময় চিন্তা কৰি বীৰবলে ক'লে, সঁচাকৈ তোমালোকৰ দুয়োৰে সন্তান হয়নে? দুয়োকে দিব লাগিব হয়নে নহয়? হয় মহাশয়, হয়, মোক দিব লাগিব। এইজনীও কয় মোক দিব লাগিব, এইজনীও কয় মোক দিব লাগিব। গতিকে বীৰবলে ক'লে, দুয়োকে দিম, ঠিক আছে। এনেতে ক'লে কি বোলে, কটোৱালক মাতি আনা। গতিকে আমি সন্তান এজন, গতিকে দুটা মাতৃ আমি ভগাই দিব লাগিব দুভাগ কৰি। কাটি একফাল এজনক দিম, একফাল এজনক দিম, হ'বনে? তেতিয়া যাৰ কোলাত কেঁচুৱাটো নাছিল সি মাত দিলে, নহয় নহয় প্ৰভু, মোক নালাগে, সি মৰি যাব, নালাগে মোক সন্তান। সি বাচি থাকক, য'তেই থাকক, সি ভালকৈ বাচি থাকক, মই সহ্য কৰিব নোৱাৰিম প্ৰভু। তেতিয়া যাৰ কোলাত কেঁচুৱাটো আছিল সি ক'লে, ভালেই হ'ল দিয়ক নহয়, গতিকে মোকে দিয়ক, তাইক যদি নালাগে। তেতিয়া কোলাত কেঁচুৱা লৈ থকা মহিলাগৰাকীৰ পৰা বীৰবলে কেঁচুৱাটো লৈ আহিল আৰু এইজনীৰ হাতত দি ক'লে, তোমাৰহে এইটো আচল সন্তান। এতিয়া মই বুজি পাইছোঁ এইটো তোমাৰ সন্তান, গতিকে তুমি লৈ যোৱা আৰু এওঁক আমি কাৰাগাৰত ভৰাই থ'ম। গতিকে চোৱা মইনাহঁত, কেনেকুৱা বিচাৰ নহয়? গতিকে এনেকুৱা ন্যায় বিচাৰ কৰি কৰি বীৰবলে বহুত সুনাম কঢ়িয়াই আনিছিল আৰু মানুহক ভাল বিচাৰ দি, ন্যায় বিচাৰ দি মানুহক সান্তনা দিছিল মনত। গতিকে মইনাহঁত, কেনেকুৱা পালা এই সাধুটো শুনি? ভাল লাগিল যদি লাইক কৰিবা, শ্বেয়াৰ কৰিবা দেই। আজিলৈ মই ইমানতে এৰিলোঁ।